নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মই তোমালোকৰ আগত আমাৰ নগাঁও জিলাৰ SP মহোদয় ছাৰৰ কেইটামান কথা ক'ম আৰু তেওঁ মহানুভৱতা কথা ক'ম আৰু যিকেইটাই নগাঁও জিলাৰ প্ৰত্যেকগৰাকী ছোৱালীৰ কেণ্ডিডেটৰ আছাম পুলিচৰ ছোৱালী কেণ্ডিডেটৰ হৃদয় স্পৰ্শ কৰিছে বা সকলোকে আপ্লুত কৰিছে তেওঁৰ এই পদক্ষেপে আৰু আজি মই সেই পদক্ষেপৰ কথা তোমালোকৰ আগত ক'ম আৰু তোমালোকে তাৰ কাৰণে ভিডিঅ'টো চাই থাকা আৰু তোমালোকে নগাঁও জিলাৰ লগতে সকলোৱে জানা যে এইজনেই হৈছে বৰ্তমান আমাৰ SP ছাৰ আৰু যাৰ নাম চবেই জানে যে গৌৰৱ অভিজিত দিলীপ ছাৰ আমাৰ এইজন আৰু তেওঁ এনেকুৱা এটা কাম কৰিছে যে নগাঁও জিলাত যি 14 তাৰিখৰ পৰা ছোৱালীৰ ইণ্টাৰভিউ আৰম্ভ হ'বলগীয়া আছিলে আৰু সেই ইণ্টাৰভিউ হোৱাৰ দিনাৰ পৰাই ইমান বৰষুণ যে 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে কোনো ধৰণৰ মানে ইণ্টাৰভিউ তাত পাতিব পৰা নাছিলে কাৰণ ফিল্ডখনৰ অৱস্থা বহুতেই বেয়া আছিলে কিন্তু আমাৰ SP ছাৰে সেই 14 তাৰিখৰ পৰা কণ্টিনিউ 18 তাৰিখলৈকে প্ৰত্যেক দিনাই গোটেই ফিল্ডখন যেনেকৈ নহওক পাৰে প্ৰতি চেক কৰি আছিলে যে কেণ্ডিডেটছবোৰ দৌৰিব পাৰিবনে নোৱাৰে বা দৌৰিলে কিবা কষ্ট পাব নেকি এই কথাবোৰ ভাবি বাৰে বাৰে ফিল্ডখন চাই আছিলে দৌৰিব পৰা হৈছেনে নাই আৰু যেতিয়ালৈকে সেই ফিল্ডখন দৌৰিব পৰা হোৱা নাছিলে তেতিয়ালৈকে তেওঁ চাই আছিলে কণ্টিনিউ 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে যাতে কেণ্ডিডেটছবোৰে কোনো ধৰণৰ কষ্ট নাপায় কাৰণ আমি বহু ভিডিঅ'ত দেখিছোঁ যে ল'ৰা ছোৱালীয়ে প্ৰতিক্ৰিয়া কৰিছে যে বোকাতেই দৌৰিব দিছে যাৰ কাৰণে ছোৱালীবোৰে দৌৰিব পৰা নাই কষ্ট হৈছে বোকাত ভৰি সোমাই গৈছে আৰু এনেকুৱা নানা ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে কিন্তু আমাৰ SP ছাৰে তেনেকুৱা হ'বলৈ নিদিলে যে কোনো এজন কেণ্ডিডেটছকেই নদৌৰালে 14 তাৰিখৰ পৰা যি 18 তাৰিখলৈকে অকণমানো কাকো নদৌৰালে মুঠতে টেষ্ট ড্ৰাইভ কৰি আমাৰ কেণ্ডিডেটছৰ পৰা পৰামৰ্শহে লৈছিল যে তোমালোকে দৌৰিব পাৰিবনে নোৱাৰিবা কিন্তু যেতিয়া কেণ্ডিডেটছবোৰে কয় যে অলপ দৌৰাত অসুবিধা হয় তেতিয়া তেওঁ সেই ইণ্টাৰভিউ পিছুৱাই দিছিল কিন্তু তথাপিও সেই ডেটত ইণ্টাৰভিউ পতা নাছিলে আৰু এই যি তেওঁ পদক্ষেপ লৈছিলে আমাৰ কেণ্ডিডেটছৰ ভৱিষ্যতৰ কথা ভাবি সঁচাই ই এক প্ৰশংসনীয় বিষয় আমাৰ নগাঁও জিলাৰ কাৰণে প্ৰত্যেকেই চাগে ইয়াৰ কাৰণে সকলোৱে ভাল পাইছা আৰু এই কথাটো সঁচাই আমাৰ ভাল লগা কথা আমাৰ SP ছাৰৰ কাৰণে আমি তেওঁক এটা চেলুট কৰিছোঁ এই কথাখিনিৰ কাৰণে আৰু লগতে তেওঁলৈও এটা কথা থাকিলে আমাৰ নগাঁও জিলাৰ লগতে প্ৰত্যেকখন জিলাৰ SP ছাৰলৈ এটা অনুৰোধ আমাৰ ফালৰ পৰা যে আহি থকা যি আমাৰ এই ৰানিং হওক লং জাম্প মানে ইণ্টাৰভিউ পিছত যি ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সেই ৰিটেন এক্সামত যাতে কোনো ধৰণৰ প্ৰশ্ন কাকত ফাদিল বা এনেকুৱা ধৰণৰ কোনো অৰ্কিত যাতে কাৰ্য নহয় তাৰ প্ৰতি তেওঁলোকে চকু ৰাখে আৰু কঠোৰ দৃষ্টি নিক্ষেপ কৰে যাতে অসমৰ ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে নিজৰ সপোন পূৰ কৰিব পাৰে আৰু আৰু তেওঁলোকে যদি এনেকুৱা কৰে সঁচাই আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিব আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে SP মহোদয় ছাৰসকললৈ এয়া আমাৰ এটি অনুৰোধ আৰু তোমালোকে এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা ধন্যবাদ।